It's our Smithy's birthday, yeah, party. Pizza. Yeah. Hello everyone, welcome to my another vlog. আপোনালোকে অলপমান বেলেগ বেলেগ দেখা পাইছে এয়া হৈছে মোৰ নতুন কৰ্মস্থান মই জানুৱাৰী 20 তাৰিখৰ পৰা য'ত আগতে কাম কৰি আছিলোঁ তাতে মই এৰিছোঁ 20 তাৰিখৰ পৰা ইয়াতে জইন কৰিছোঁ এইটো হৈছে আপোনাৰ 6 of Innocence IVF Center ইয়াতে মই 20 তাৰিখৰ পৰা জইন কৰিছোঁ মাজতে বিহুৰ পিছত ব্লগ বনোৱাই নাই টাইমো পোৱা নাছিলোঁ তো আজি মই এইটো দেখাই আছোঁ মোৰ নতুন মোৰ জায়গাটো কৰ্মস্থানটো এইটো হৈছে আপোনাৰ এন্ট্ৰি এৰিয়া ইফালে আমাৰ বিশ্ব ছাৰ বহি আছে ধুনীয়া আমাৰ ফাৰ্মাচী এৰিয়া এইটো ৰিচেপশ্যন হয় আৰু এইটো আমাৰ স্মল কেফে আমি ইয়াতে চাহ খাওঁ এয়া এইখিনি ৱেটিং এৰিয়া টোটেল ৱেটিং এৰিয়া হয় হেল্ল' স্মৃতি স্মৃতি বাইদেউ মেইন মানুহ নহয় মই ডক্টৰ বিনিশ্ৰীতা মেইন মানুহ ইয়াতে মই আৰু মেমে পেচেণ্ট চাওঁ হেল্ল' বাইদেউ Hello, hi. এইটো আমাৰ অৰ্চনা মৰমৰ অৰ্চনা বাইদেউ ইয়াতে আল্ট্ৰাচাউণ্ড কৰোঁ আমি হাই Hi. দিছ ইজ নাকি এইটো আমাৰ হৈছে ডক্টৰছ ৰুম এয়া মন্দিৰ এয়া ইফালে বাথৰুম আছে তাৰপিছত সেই একদম চিধা এয়া আপোনাৰ অতি আছে সেইটো মই এতিয়া নেদেখাওঁ কেতিয়াবা পাৰিলে মই দেখাই দিম আজি আমাৰ স্মৃতি বাইদেউৰ বাৰ্থডে দিয়ক বাইদেউ এইফালে আরে কোৱা আমাৰ স্মৃতি বাৰ্থডে ইয়া পাৰ্টি এয়া আমাৰ ডুপ্লিকেট পিজ্জা আমাক দিব লাগিব কিন্তু গুড ইভিনিং এভৰিৱান এয়া মই আহিলোঁ ডিউটিৰ পৰা আহি গা চা ধুলোঁ এতিয়া একাপ চাহ খাওঁ হাজবেণ্ড আহি পোৱা নাই ডিউটিৰ পৰা তেওঁৰ ইভিনিং ডিউটি আছে 8:45 মানত আহি পাব তেওঁ 8:45 9 এনেকৈ আহি পাব মই অলপ আগত যে ক'লোঁ নতুন কামত জইন কৰা বুলি সেইটো হৈছে আপোনালোকৰ IVF চেণ্টাৰ হয় IVF চেণ্টাৰ এইটো গুৱাহাটী ABCত আছে ৰাজীৱ ভৱনৰ কাষত আগতে মই য'ত কৰি আছিলোঁ ইয়াৰ আয়ুচন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল তাতে ৰেচিডেণ্ট ডক্টৰ হিচাপে কৰি আছিলোঁ ৰেচিডেণ্ট মেডিকেল অফিচাৰ গাইনী ডিপাৰ্টমেণ্ট উইথ অল ডিপাৰ্টমেণ্ট লগতে ক'ভিড ডিউটি এইবিলাক মই 2020ত IVFৰ ট্ৰেইনিং লৈ আহিছিলোঁ এমব্ৰাইডলজি বুলি কয় IVFৰ এটা পাৰ্ট সেইটোৱে তেনেকৈ ইয়াৰ ক'ভিডৰ কাৰণে পৰা নাছিলোঁ কিছুমান কাম কৰিবৰ কাৰণে এতিয়া নতুন বছৰত নতুন কামত যোগদান কৰিছোঁ আপোনালোকে চাই থাকক মই এনেকৈ মাজে মাজে দেখাই থাকিম তাতে কি হয় কেনেকুৱা কি ট্ৰিটমেণ্ট হয় মই সুবিধা পালে দেখাবৰ কাৰণে ট্ৰাই কৰিম মাজে মাজে আমাৰ কেম্প হয় সেইবিলাকো মই কেতিয়াবা ট্ৰাই কৰিম চাই থাকক অলপ পিছত মই লগ পাই আছোঁ এতিয়া চাহ বনাওঁ চাহ খাম গাখীৰ দিয়া চাহ একাপ খাই লওঁ তাৰপিছত ভাত বনাম অলপ পিছত হৈ গ'ল ডিনাৰ বনালোঁ একদম চিম্পুল খানা চিম্পলকৈ বনাইছোঁ মই দেখাই আছোঁ ৰ'ব কি বনাইছোঁ দাল বনাইছোঁ এইয়া এইটো ভাঙন মাছ ফ্ৰাই কৰিছোঁ আলু পিটিকা
তাৰপিছত টমেটো সালাড আৰু ভাত এতিয়া আমি খাম খাই লওঁ ডিনাৰ এইটো ভিডিঅ' এতিয়া ইয়াতে কমপ্লিট কৰিম মই যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই গুড নাইট